সেলফি এটা এতিয়া আমি মায়েমত আছোঁ বাউলি ফাগুনৰ শ্বুটিঙত আমাৰ এয়া কেম্প চবে খোৱা লোৱা কৰি আছে আজিৰ দিনটো শ্বুটিঙৰ কাৰণে মা ৰেডি হৈছে কিন্তু ভাল খবৰ মোৰ আৰু ভাইটিৰ আজি শ্বুটিং নাই চ' আমি আজি ফুৰিবলৈ যাম এতিয়া আমি যাম প্ৰথমতে চনকালৈ তাৰপিছত যাম আমি পবিতৰালৈ তো আমাৰ লগত আপোনালোকো বলক নে কি কয় আৰু তোমাক নহয় তোমাকো লৈ যাম আৰু আজি আমি আভাসটো লৈ আহোঁ তাৰপিছত ধুনীয়াকৈ লৈ যাম ভাইটি আৰু মই তো এতিয়া আমি যাওঁ ন ভাইটি মাছখন গুচা নালাগে নেকি চাৰি কাটি অৱস্থা বেয়া তাৰ এতিয়া মাছখন লগাই থাকে আৰু উপায় নাই আমাৰ অৱস্থা নোহোৱা কৰিলে ধুনীয়া খেতি আছিলে